হাই বন্ধুসকল, ৱেলকাম টু মাই চেনেল যোগেন শইকীয়া। আজি এটা নিউজ দেখিলোঁ নিতুমণি শইকীয়াদাৰ প্ৰতিদিন টাইমৰ ৱাইফে এটা নিউজ চেনেলত কৈয়ে থকা ডাইভৰ্চ লাগে বুলি। সেই নিউজটো চাই বৰ দুখ লাগিলে। আমাৰ গোটেই অসমে জানে নিতুমণি দাৰ কথা কেনেকুৱা কি কথা, সেইবাবে দুখ লগাৰ বাবে এটা ভিডিঅ' বনালোঁ। আপোনালোকে চাওক, আপোনালোকে ডিচাইড কৰিব। মোক ক'বলৈ একো নাই বাৰু, তথাপিও আপোনালোকে কমেণ্ট কৰি জনাব কোনটো ভুল কোনটো শুদ্ধ। সেইবাবে ভিডিঅ'টো বনালোঁ। আহক মেডামে কোৱা কথাখিনি শুনকচোন আপুনি। এটা প্লেটফৰ্মত ক'বলৈ আহিব বিচৰা নাছিলোঁ, কিন্তু আপোনালোক যিহেতু আহিছে আৰু সুধিছে মোক ইয়াত কিয় মই আহিছোঁ, সেইকাৰণে ক'ব লগা হৈছে যে কিছুমান পাৰিবাৰিক অশান্তিৰ কাৰণে আচলতে মই ডিভ'ৰ্চ ফাইল কৰিছোঁ। আৰু 2টা ডেট হৈ গ'ল। আমাৰ তেখেতৰ লগত কিছুমান বস্তু আমাৰ নিমিলা হৈ আহিলে, যিবোৰ কাৰণ মই আজিয়েই ৰাজহুৱা কৰিব বিচৰা নাই। মোৰ বিবেকে এইটো কোৱা নাই। মোৰ ছোৱালীজনীয়ে তেওঁৰ লগত থাকিব একেবাৰে নোখোজে, তেওঁৰ লগত কথাও পাতিব নিবিচাৰে বা তেওঁৰ লগত যাবও নিবিচাৰে। গতিকে তাইক এটা অন্ততঃ তাই বিচৰা এটা ভাল পৰিৱেশত তাই ডাঙৰ হওক, সেইটো ভাবিয়ে মই যি পদক্ষেপ লৈছোঁ, তাইৰ যেনেকৈ বিচাৰিছে মই তেনেকৈ কাম কৰি গৈছোঁ। আৰু সেই হিচাপে ডিভ'ৰ্চ ফাইল কৰাৰ পিছত আজি আমাৰ 2nd ডে আছিলে। ফাৰ্ষ্ট ডে কাউন্সিলিঙত আমাক তেওঁলোকে মিউচুৱেল কৰাৰ পৰামৰ্শ দিছিল। আজি কথা বতৰাবিলাক হ'ল। তেখেতে ছোৱালীয়ে যে যাব নিবিচাৰে সেইটো তেওঁ এগ্ৰী কৰিছে, মানি লৈছে। যদি তাই নিবিচাৰে তেতিয়াহ'লে তেওঁ লগ নকৰোঁ, এইখিনি মানি লৈছে। ডিভ'ৰ্চ বিচাৰিছোঁ সেইটোও তেওঁ এগ্ৰী কৰিছে। প্ৰথমে তেওঁ কৈছিলে ডিভ'ৰ্চ তেওঁ নিবিচাৰে, কিন্তু পিছত তেওঁ এগ্ৰী কৰি লৈছে যে ডিভ'ৰ্চ তেওঁ ঠিক আছে মানি ল'ব। ছোৱালী তেওঁৰ ওচৰত নাযায় সেইটোও মানি লৈছে। কিন্তু মই ছোৱালীৰ কাৰণে অকণমান, তাইৰ কাৰণে, মোৰ কাৰণে একো নালাগে, তাইৰ কাৰণে যিহেতু মই এটা অকণমান মেইনটেনেঞ্চ এটা বিচাৰিছোঁ। আৰু তেওঁৰ আজিৰ তাৰিখত যিহেতু তেওঁৰ 3টা ফ্লেট আছে, হাউচিঙৰ ঘৰ এটা আছে, সেইটো বাদ দিও 3টা ফ্লেট তেওঁৰ আছে। আৰু মাটিখিনি যদিও মই লৈছিলোঁ, কিন্তু তেওঁৰ নামটো আছিলে, যুটীয়াভাৱে ৰাখিছিলোঁ, মই পাৰ্চনেল লোন লৈ যদিও লৈছিলোঁ। তেতিয়া মই তেওঁক এটা এপিল কৰিছিলোঁ যে মাটিখিনিত যিখিনি মই তেওঁৰ নামত ৰাখিছিলোঁ সেইখন ছোৱালীৰ নামত তেওঁ দিয়ক। তেওঁৰ নামটো মই ৰাখিব খুজিছিলোঁ, তেওঁৰ নাম ৰাখিছিলোঁ, আৰু এতিয়া ছোৱালীৰ বিচাৰিছোঁ, সেইটো তেওঁ মাতি লৈছে। কিন্তু তেওঁ মেইনটেনেঞ্চ আৰু তেওঁৰ 3টা ফ্লেটৰ যিকোনো, মই নিউ গুৱাহাটীৰ এটা ফ্লেটটো আচলতে 2টাত আছে, তাত 2টা ফ্লেটৰ এটা ছোৱালীজনীৰ নামত বিচাৰিছোঁ। এতিয়া সেইকেইটা যদি তেওঁ অহা ডেটত মানি লয় তেতিয়াহ'লে হয়তো মিউচুৱেলি গোটেই কথাখিনি হৈ যাব। আৰু কি হয় সেইটো সময়ত দেখা যাব। কিন্তু ডিভ'ৰ্চটো তেওঁ মানি লৈছে। আৰু ছোৱালীৰ ক্ষেত্ৰতো তেওঁ যে তাই যাব নিবিচাৰে, তাইৰ অপিনিয়নটো তেওঁ ৰেচপেক্ট কৰিছে, তেওঁ একো নকৰে। আৰু এতিয়া ইতিমধ্যেতো আমাৰ এবছৰ আজি 3 মাহে হৈ গ'ল। এই 3 মাহটো তেওঁৰ ছোৱালীৰ কাৰণে কোনোদিন এটা তেওঁ চিপছ এটাও পঠিওৱা নাই। তেওঁৰ জন্মদিন বিহু গৈছে, কোনোদিন ফ্ৰক এটাও পঠিওৱা নাই। একো যোগাযোগো নাই তাইৰ লগত, বা তাইৰ লগত একো কেতিয়াও দিয়াও নাই। ছোৱালীৰ লগত একোৱেই যোগাযোগ নাই। সেইখিনিয়ে তেনেকৈ চলি যাব বুলি তেওঁ মানি লৈছে। গতিকে মই মহামান্য আদালতৰ ওপৰত বাকীখিনি ভৰসা কৰিছোঁ। মোক নহয়, মই যিখিনি পাব লগা আছিল, হেৰুৱাব লগা আছিল, মোৰ হৈ গ'ল, হেৰুৱালোঁ আৰু যি পালোঁ। প্ৰথম কথা দুৰ্ভাগ্য এইখিনি কথা বাহিৰলৈ আহিব লগাটো, কিন্তু মই পিছৰখিনি বিচাৰিম যে মোৰ ছোৱালীজনীয়ে অন্ততঃ মুনিয়ে ন্যায় পাওক, সেইটোৱে বিচাৰিম। বাইদেউ এইটো কঠোৰ সিদ্ধান্ত বুলি ক'ব লাগিব, কিয়নো এগৰাকী মহিলাই বিচ্ছেদ কিন্তু সাধাৰণতে নিবিচাৰে। গতিকে আপুনি খুব কঠোৰ হৈ, আমিও আপোনাক প্ৰশ্ন কৰিবলৈ আজি দুখ অনুভৱ কৰিছোঁ বা বেয়া পাইছোঁ, তথাপিও খুজিবলৈ বাধ্য হৈছোঁ, কিয় ইমান কঠোৰ সিদ্ধান্ত ল'বলগীয়া যদি আপোনাৰ অসুবিধা নহয়? হয়, মানে প্ৰথম কথাটো হ'ল যে মই যেতিয়া তেওঁৰ লগত বিয়া হৈ আহিছিলোঁ, তেওঁৰ তেতিয়া এখন পেচন বাইক আছিল আৰু তেওঁ 8,000 টকা দৰমহা আছিলে। আজিৰ ডেটত তেওঁৰ ফৰ্চুনাৰ গাড়ীৰ পৰা ধৰি, ফ্লেটৰ পৰা ধৰি তেওঁৰ কি আছে কি নাই, আজিৰ ডেটত তেওঁ অসমৰ কাৰণে এখন সমাজ শ্ৰদ্ধাৰ ব্যক্তি, ময়ো শ্ৰদ্ধা কৰোঁ তেওঁক। গতিকে মই যিটো গছপুলি ৰুইছিলোঁ, গজালিৰ পৰা পানী দি, মাটি দি, সাৰ দি, মই ফুল ফল চব লাগি যেতিয়া ভৰি পৰিছে, সেইখিনি সময়ত মই এৰি গুচি আহিছোঁ। সেই ফুল ফল মই ভোগ কৰিবলৈ থকা নাই, মই কিন্তু পুলিটো গোটেই প্ৰতিপাল কৰি ডাঙৰ কৰিলোঁ। গতিকে এইখিনি মুহূৰ্তত মই যে এজনী মাইকী মানুহে এজনী ছোৱালী লৈ আঁতৰি আহিবৰ কাৰণে কিমান কষ্ট পালে কৰিব পাৰে, মই ভাবোঁ যে অসমৰ মানুহে সেইটো উপলব্ধি কৰিব পাৰিব। আৰু গোটেই মই যি কৰিছোঁ মুনিৰ মত লৈ কৰিছোঁ, তাই নিবিচাৰে তেওঁৰ লগত থাকিব, সেইকাৰণে কৰিছোঁ। আৰু মই ভাবোঁ যে মাক দেউতাকৰ কাজিয়া দেখি ডাঙৰ হোৱাতকৈ তাই কোনোবা এজন নাই বুলিয়ে ভাবি লওক।
নাই বুলি ভাবি লৈয়ে যদি তাই চলিব পাৰে তাই তেতিয়া চলক, কিন্তু মোৰ ফালৰ পৰা তাইক মই কোনোদিন কোৱা নাই। তাইক মই দুৱাৰখন সদায় খুলি ৰাখিছোঁ। তাই যিদিনাই ইচ্ছা দেউতাকৰ ওচৰত যাব পাৰিব, কথা পাতিব পাৰিব, মই তাইক সেইটো খোলা ৰাখিছোঁ, তাই যেতিয়াই মন যায়। কিন্তু তাই যেতিয়ালৈকে নিবিচাৰে মই তেতিয়ালৈকে তাইক জোৰ নকৰোঁ। মই চেষ্টা কৰিম তাইক মানুহ কৰিবৰ কাৰণে। এইবাৰ চাওক নিতুমণি দা ছোৱালীজনীয়ে কি বাইক দিছিলে, আপুনি ভিডিঅ'টো চাই লওক। এটা প্ৰশ্ন সুধিম তোমাক, তুমি কি এনচাৰ দিবা মই জানো, তথাপি সুধিছোঁ। মায়ে বেছি মৰম কৰে নে পাপাই বেছি মৰম? পাপা না দেউতা বোলা তুমি? মানে কি হয়, মোৰ সৰুতে মোক দেউতাটো শিকাওঁতে মোৰ মুখখন নুফুটিলে, সেইকাৰণে মোৰ ডেট হৈ গ'ল। সেইকাৰণে মই সৰুৰ পৰা ডেট মাতি আহি এতিয়াও ডেটেই মাতো। দুয়োগৰাকীৰ ভিতৰত বেছি মৰম কোনে কৰে? দুইটাই। জানো সেইটোৱে এনচাৰ হ'ব। 100ৰ ভিতৰত 50-50 নেকি? 49-51 কোনো নাই? নাই। এইবাৰ চাওক আমাৰ নিতুমণি দাই কেনেকৈ কৈছিল সংসাৰৰ বিষয়ে, ৱাইফৰ বিষয়ে। এই ভিডিঅ'টো চাই লওক, তেতিয়া বুজিব। ছাৰ আপোনাৰ হবি? হবি হয় হবি কি বুলি ক'ম এতিয়া, বয়স অনুসৰি মানুহৰ হবি বেলেগ হয় ন। এতিয়াতো মোৰ হবি কি আৰু, মোৰ কাম কৰা। মানে আপুনি প্ৰতিদিন বিজি থাকি মই ব্যস্ত, মানে বিজি থাকি মই ভাল পাওঁ। হয় গতিকে আজিৰ দিনত যদি তুমি মোক হবি কি বুলি সোধা, তেনেহ'লে মই ক'ম যে বিজি থকাটোৱে চাগে মোৰ হবি। কাৰণ মই হয় ছাৰ। মানে এনেই থাকিব নোৱাৰোঁ। হয় আৰু এটা দিন বা কিছু সময় যদি মোৰ মানে কাম নাথাকে, হয় মই বৰ ঠিকে নাথাকোঁ। আচ্ছা ছাৰ, এইবাৰ আমি এটা বেলেগ কুৱেশ্যনলৈকে আহিম। হয়তো আপোনাক সোধা নাই আজিলৈকে কোনো, আমি আজি সুধিবলৈ আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ছাৰ লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ হৈছিল? লাভ মেৰেজ। লাভ মেৰেজ। ছাৰ আপোনাৰ কেতিয়াৰ পৰাই যদি কয়, দৰ্শকক যদি আপুনি ক'ব বিচাৰে আপোনাৰ? কিন্তু মই এটা কথা কওঁ, হয় ছাৰ। তুমি মোক বহুত অনুৰোধ কৰিছা কাৰণেহে মই তোমাৰ লগত এনেকৈ নিশ্চয় ছাৰ। মই বহিছোঁ। হয় ছাৰ। মই নিজে ভবা নাই কিন্তু মই এতিয়ালৈকে কাৰোবাক এনেকৈ সাক্ষাৎকাৰ দিবলগীয়া মানুহ হৈছোঁ বুলি। আৰু 2 নম্বৰ কথা যে পাৰ্চনেল কথা মোক বহুতে ক'ৰবাত সুধিছে, কিন্তু ৰাজহুৱাকৈ হয়তো সোধা নাই। নহয়, ৰাজহুৱাকৈ সুধিছে, কোনোবা কলেজত সুধিছে, বিশ্ববিদ্যালয়ত সুধিছে, বা অন্তৰংগ আলাপ ক'ৰবাত সুধিছে। কিন্তু এনেকৈ ইউটিউব চেনেলত হওক বা ফেচবুক বা এনেকৈ হোৱাটছআপ ছ'চিয়েল মিডিয়াত আজিলৈকে মই কোৱা নাই, সেইটো সঁচা কথা। মই দৰং কলেজত পঢ়িছিলোঁ আৰু তেওঁ দৰং কলেজত পঢ়িছিল। আমি একেলগে ডিগ্ৰী পঢ়িছোঁ। আৰু আজি মোৰ ছোৱালীজনীৰ মাক সেই দৰং কলেজত লগ পোৱা মোৰ বেষ্ট ফ্ৰেণ্ড স্মৃতি ৰেখা ভূঞা। আৰু মই ভাবোঁ যে যেতিয়া মোৰ দৰং কলেজত সেই সময়খিনিত তেওঁ বেষ্ট ফ্ৰেণ্ড আছিল, আজিও মোৰ জীৱনত তেওঁ বেষ্ট ফ্ৰেণ্ড, যদিও মোৰ তেওঁ পৰিবাৰ। মই এতিয়াও ভাবোঁ যে মোৰ চাগে আটাইতকৈ শ্ৰেষ্ঠ বান্ধৱী তেওঁৱে। আপোনাৰ ক্লাছমেটো আছিলে একেলগে নহয়? একেলগে পঢ়া, আমি একেলগে পঢ়া, মেজৰ মেট, বিশ্ববিদ্যালয় জীৱন আমি একেলগে কটাইছোঁ। আৰু তাৰপিছত আজি এটা ঘৰৰ আমি বাসিন্দা হৈছোঁ। বাইদেউৰ কথা ওলালোঁ যিহেতুকে, ছাৰ বাইদেউৰ ঘৰ নাৰায়ণপুৰতে নহয় জানো? নহয়। যদি ভিডিঅ'টো চাই ভাল লাগিল, যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল লাগিলে লাইক এটা আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, কি হৈছে। ঠিক আছে, আজিলৈ বাই বাই।